Hello guys, माने नै दा जोंना आब'आ शेयार हगारबाय दं आरो ना चेनेल नामा मामोनलाय नोंना नामानो खामोना चेनेल नामा हा जोंना नै रजे अफिसियेलनि इउटुबारा जोंना शेयार हगारबाय दं आरो ना गेवलां मेलनि शेयार हगारबाय दं दुलाराय बर' आइजो अनसाय आफादनि 3060 जोनोम सान फालिथायनि गेवलां मेलनि शेयार हगारदों आरो आब'आ नै स' जोंना बेनो शेयारा माबायदि सिस्टेमनि लेथ्रा जाना थायो नाया मानो गोबाव सम जाबना दोननाय जायोथ' अखा बांखायाव बेनिखायनो माखासे लेथ्रा जाना थायो माने ओंखायनो जोंना आब'आ साफा खालामनो मोनबाय आरो बेखौ ओरैबो हगारदों गोबां दं ओरैबो माखासे हगारबोजोब्बाय सिगांखै ओमफ्राय आरो बे आब'आ हगारबाय दं आरो रेडि खालामजोबनो नागिरदों नै रेडि खालामजोब्बाय आर'नाइ सोनो थाखाय Tulisiri Dimari, Aboko Jung, Apadni Janare, Gangse Arayang Sineki, Nusandam, Hitanajum, Nidisi, Aboni, Didam Apadri, Muslima, Tulisiri, Kusumatari, Guzana Tabai, Abonisim, Da Aboko, Kauni, Masiko Lane, Apadri, Samlayang Takai, Holay, Mel Bakery, Abo. Monesori Katari are Bahainan Zatifina Kahaya Masi Muslima Promila Natsari are সিমেন আঞ্চলিক এপসুর সভাপতি সম্পাদক সিমেন আঞ্চলিক সাহিত্য সভাৰ প্ৰেসিডেন্ট সেক্রেটারি পশ্চিম আঞ্চলিক ইউবিপিৰ প্রেসিডেন্ট সেক্রেটারি ইয়াত উপস্থিত আমাৰ তাকাম মিসিং পৰিন কাবাং তাকাম মিসিং নিমে কাবাং Takam Mising Mimek Kabangor Kendrio Jila আৰু আঞ্চলিকৰ সকলো বিষয়ববীয়া আৰু লগতে উপস্থিত আমাৰ বাইদেউ ভণ্টিসকল আজি আমি বিদ্যাপতি এনেকুৱা আছিলে কিন্তু তাতকৈ আমি ৰাজনীতিৰ ক্ষেত্ৰতো কি হ'ব লাগিব আৰু আগবাঢ়ি যাব লাগিব এতিয়া যিকেনে ৱাৰ্ড মেম্বাৰৰ কথাটোৱে কওঁ বা প্ৰেচিডেণ্ট কাউন্সিলৰ কথাটোৱে কওঁ মই ৱাৰ্ড মেম্বাৰ হিচাপে বা প্ৰেচিডেণ্ট কাউন্সিলৰ মোৰ কিমান দায়িত্ব মই সমাজখনক কেনেকৈ নেতৃত্ব দিম মই মহিলা প্ৰতিনিধি হিচাপে মই কেনেকৈ প্ৰতিনিধিত্ব দিম এইখিনি আমি কৰিব লাগিব মই সমাজখনক প্ৰতিনিধি কৰি অকল মই টকা পইচাৰ কাৰণে প্ৰতিনিধি কৰিলে নহ'ব এই প্ৰতিনিধিৰ জৰিয়তে মোৰ পিছপৰা সমাজখনক মই কেনেকৈ আগবঢ়াই লৈ যাম ৱাৰ্ড মেম্বাৰ হিচাপে মোৰ ৱাৰ্ডখনক কেনেকৈ আগবঢ়াই লৈ যাম মই জিপি হিচাপে মই কেনেকৈ মোৰ পিছপৰা মহিলা সমাজখনক ইকনমিকেলি মই কেনেকৈ স্বাৱলম্বী কৰিম সেইখিনি আমি কি কৰিব লাগিব প্ৰেচিডেণ্ট কাউন্সিলৰ যেতিয়ে হওক বা ইচিয়ে হওক যেনে হওক আমাৰ সমাজখনৰ কথাও আমি চিন্তা কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বীৰ দিশতো আমি গুৰুত্ব দিব লাগিব অকল প্ৰতিনিধি হিচাপে আমি চিন্তা কৰিলে নহ'ব এতিয়া বিশেষকৈ মই সামাজিক ক্ষেত্ৰত কৈছোঁ বিশ্বায়নৰ যুগ এতিয়া পৃথিৱীৰ গোটেই কথা আমি জানিব পাৰোঁ সেইকাৰণে ইণ্টাৰনেটৰ যুগত আমাৰ
ভালো হৈছে বেয়াও হৈছে যদি কলেজত ক্লাছ কৰি থাকোতে আমাৰ মূৰ লাগোটো মেছেজ কৰে মোবাইলটো টিপি থাকে সেইখিনি আমি কি কৰিব লাগিব আমাৰ মহিলা সমাজে গুৰুত্ব দি আমি সজাগতা সৃষ্টি কৰি উঠি অহা আমাৰ স্কুল বিলাকত গৈ মেলি আমি কৰিব নালাগে একদম পাৰ্সোনালি নহয় আমি কি কৰিব লাগিব এনেকে উত্তৰ চুবুৰীয়াই গৈ মেলি কি কৰিব লাগিব সজাগতা সৃষ্টিৰ মিটিং বিলাক আমি মাজে মাজে আৰু খাচিন বা বিৰা লেজি আজিৰ যুগত